জ্যোতি ৰাভা ফেচবুক পেজলৈ পুনৰ স্বাগতম জনালোঁ। আজি হ'ল ঐতিহাসিক গোভা দেউৰজা জোনবিল মেলা 16 তাৰিখ। ইয়াৰ কিছু পৰিৱেশ আছে, আমি দেখাই যাম পোনপটীয়াকৈ। প্ৰত্যেক বছৰৰ দৰে এইবেলিও দেখা পোৱা গৈছে জোনবিলিৰ বাকৰিত লোকে লোকাৰণ্য হৈ পৰিছে। পোনপটীয়াকৈ মই দেখাই আছোঁ। যিহেতু কিছু সময় পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব। ইয়াৰ পৰা পাহাৰৰ পৰা মামাসকল মামীসকল আহিছে। পোনপটীয়াকৈ দেখাই আছে ইয়াৰ পৰিৱেশ। পাহাৰৰ পৰা মামীসকল আহিছে, লগত তেওঁলোকৰ খাদ্য সম্ভাৰসমূহ লৈ কৰি আহিছে। ইয়াৰ কিছু পৰিৱেশ আছে, আমি দেখাই যাম। নিজৰ আলু, কচু, জালুক, কিবা কি হয় বা এই বস্তু নাজানো বাৰু। চাউল আনিছে, তিল আনিছে তেওঁলোকে, কিবা লাও আনিছে, অন্যান্য বহুতখিনি খাদ্য সম্ভাৰ লৈ আহিছে। কচু, আদা, ৰঙালাও এনেকৈ কৰি তেওঁলোকে নিজৰ প্ৰান্তত যিখিনি বস্তু, নিজৰ ঠাইত যিখিনি বস্তু উৎপাদন হয় সেই থলুৱা খাদ্যসমূহ লৈ কৰি আহিছে। তাৰ কিছু পৰিৱেশ আছে, আমি দেখাই আছোঁ। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আছে গোভা দেউৰজা জোনবিল মেলা বুলি। ৰাতিপুৱা 5:30 বজাত পিঠা পনা মামা মামীসকলৰ লগত বিনিময় কৰা হয়। তাৰ কিছু পৰিৱেশ আছে, আমি তাকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। শুভ উদ্বোধন কৰে আমাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰামাকান্ত দেউৰী। লগত উপস্থিত থাকে জোৰসিং দেউৰজা সম্পাদক জোনবিল মেলা সমিতি। তাৰ কিছু পৰিৱেশ আছে, আমি দেখুৱাই আছোঁ। ৰৈ আছে, এনেধৰণে ৰৈ আছে। কি চিষ্টেমত দিছে বাইদেউ? কি চিষ্টেম মাইনা, কি চিষ্টেমত দিছা? এটা বাতি, এক বাতি কৈ দিছে। সৰু যি বাতি আনিছে বাতি দিছে, আৰু এয়া যি হালধি সাল সলনি কৰিছে। পাহাৰৰ মামামণি সাল সলনি কৰিছে। আমি আপোনালোকৰ অচল হৈ পৰিছে যি জোনবিল মেলা, বিশ্ব ঐতিহাসিক প্ৰসিদ্ধ যি জোনবিল মেলা লেখত ল'বলগীয়া দিন আৰু দুখন পাৰ হৈ গৈছে বা খন গণিছে। আৰু কিছু সময়ৰ কাৰণে মুহূৰ্ত প্ৰথমত অচল হৈ পৰিব। ভান্ডাকে চুই লৈ গ'ল। এটা দি বাবু পৰিবাগে দেই। আজিকালি পাহাৰৰ মানুহবিলাক গাড়ী পাইছে। আগতে পিঠিত বোজা, কোলাত কিচুৱা এনেকুৱা কৰি পেলাই সিহঁতে খোজকাঢ়ি আহি দেওবাৰ আজিকালি বহুত সুবিধা গাড়ী আহিব পাৰে। আগতে কিমান দূৰ পৰা খোজকাঢ়ি আহে। ৰজা সন্মান ৰখাবলৈ আহি পাহাৰ ভয় সেই তাহানি নদে